Hello students, যিসকল ষ্টুডেণ্টে 2026ত HSLC দিবলৈ ওলাইছা তেওঁলোকৰ বাবে লৈ আহিছোঁ 4টা বিগ আপডেট। তো এই আপডেটকেইটা অতি ইম্পৰ্টেণ্ট হয়, তো ভিডিঅ'টো স্কিপ নকৰাকৈ লাষ্টলৈকে চাবা। আৰু যদিহে চেনেলটোত নতুনকৈ আহিছা তেন্তে ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিবা যাতে এনেকুৱা ইম্পৰ্টেণ্ট আপডেট মিছ নহয়। তো প্ৰথম আপডেটটো হৈছে নাইট স্কুল। তো তোমালোকে বহুতে ভাবিছা যে ৰাতি ক্লাছ কৰিব লাগিব নেকি বা ৰাতি স্কুল যাব লাগিব নেকি। তো এনেকুৱা নিচিনা কথা নহয়। যিসকল ষ্টুডেণ্ট ৰুৰেল এৰিয়াত থকা তেওঁলোকৰ কাৰণে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে প্ৰতি মাহে 6 মাহৰ কাৰণে 300 টকাকৈ দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে এজ এ টিউশ্যন ফিজ, যাতে তোমালোকে স্কুলত ক্লাছ কৰাৰ উপৰিও টিউশ্যন লৈ আৰু ভাল ৰিজাল্ট কৰা। ইয়াৰ পাছত নেক্সট আপডেটটো হৈছে 2026ৰ কুৱেশ্যন পেপাৰক লৈ। ইতিমধ্যে তোমালোকে দেখিবলৈ পাইছাই 2025ত কিমান হাৰ্ড কুৱেশ্যন পেপাৰ আহিছে। 2026ত ইয়াতকৈ অধিক হাৰ্ড অহাৰ চান্সেছ আহে। আউট অফ চিলেবাছ নাহে, কিন্তু কুৱেশ্যন পেটাৰ্ণ হাৰ্ড হ'ব। তো ভাল ৰিজাল্ট কৰিবৰ কাৰণে কি কৰিব লাগিব? কনচেপ্ট ক্লিয়াৰ কৰিব লাগিব, ভালদৰে পঢ়িব লাগিব। কুৱেশ্যন যিমানে হাৰ্ড নাহক লাগিলে, তোমালোকৰ যদি কনচেপ্ট ক্লিয়াৰ থাকে তোমালোকে নিশ্চয় প্ৰতিটো কুৱেশ্যন এটেম্প্ট কৰিব পাৰিবা। তো নেক্সট আপডেটটো আহি পৰিছে যে যিবোৰ স্কুল 2025ত এটা ভাল ৰিজাল্ট কৰিব নোৱাৰিলে বা পিছ পৰি গ'ল, সেইবোৰ স্কুলৰ কাৰণে এডুকেশ্যন মিনিষ্টাৰে এটা স্পেচিয়েল ট্ৰেইনিং ঘোষণা কৰিছে, যাতে সেইবোৰ স্কুলৰ ষ্টুডেণ্টবিলাকে আগতকৈও ভাল ৰিজাল্ট কৰি আনিব পাৰে। ইয়াৰ পাছত নেক্সট আপডেটটো হৈছে যে এইবাৰ 2026ত কোনখন পেপাৰ হাৰ্ড হ'ব। তো তোমালোকে স্ক্ৰীনত চাব পাইছা 2023ত আছামিজ পেপাৰ, 2024ত মেথছ আৰু 2025ত ছ'চিয়েল ছায়েন্স। এইকেইখন পেপাৰ হাৰ্ড আহি গৈছে। তো 2026ত ছায়েন্স পেপাৰখন হাৰ্ড অহাৰ চান্সেছ বেছি আছে। তো তাৰ কাৰণে তোমালোকে আগতীয়াকৈ প্ৰিপেয়াৰ কৰিব লাগিব, আগতীয়াকৈ কনচেপ্ট ক্লিয়াৰ কৰি যাব লাগিব, ভালদৰে পঢ়ি যাব লাগিব। যদি কিবা প্ৰশ্ন আছে বা ডাউট আছে তেন্তে কমেণ্টত সুধিব পাৰা। বাকী আজিৰ ভিডিঅ'টোত ইমানেই আছিল। থেংকছ ফৰ ৱাচিং।